নমস্কাৰ বন্ধুসকল। বানপানী শেষ হোৱাৰ পিছতো বিপদ শেষ নহয়। বানপানীৰ পিছত দূষিত পানী, মহ মাখি আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে বহু ধৰণৰ বেমাৰ হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বানপানীৰ পিছত পানীবাহিত আৰু মহবাহিত ৰোগৰ আশংকা বৃদ্ধি পায়। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম যে বানপানীৰ পিছত হোৱা নানা ধৰণৰ বেমাৰসকলৰ নাম আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 20.7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 20.7। প্ৰথমতে হৈছে ডায়েৰিয়া আৰু কলেৰা। দূষিত পানী বা খাদ্য গ্ৰহণ কৰিলে পাতল পায়খানা, বমি আৰু ডিহাইড্ৰেশ্যন হ'ব পাৰে। 2 নম্বৰতে হৈছে টাইফয়েড। অশুদ্ধ পানী আৰু খাদ্যৰ জৰিয়তে টাইফয়েড সংক্ৰমিত হ'ব পাৰে। 3 নম্বৰত জণ্ডিছ অৰ্থাৎ হেপাটাইটিছ A/E। দূষিত পানী খোৱাৰ ফলত যকৃতৰ সংক্ৰমণ হ'ব পাৰে। 4 নম্বৰতে হৈছে মেলেৰিয়া আৰু ডেংগু। বানপানী শেষ হোৱাৰ পিছত মহৰ সংখ্যা বৃদ্ধি পায়, যাৰ ফলত মেলেৰিয়া আৰু ডেংগুৰ আশংকা বাঢ়ে। 5 নম্বৰতে হৈছে লেপ্ট'স্পাইৰচিছ অৰ্থাৎ ৰেড ফেভাৰ। এন্দুৰৰ মুতে দূষিত কৰা পানীৰ সংস্পৰ্শলৈ আহিলে এই বেমাৰ হ'ব পাৰে। 6 নম্বৰতে হৈছে চৰ্মৰোগ। দীঘলীয়া সময় বানপানীত থাকিলে ছালত খজুৱতি, ফাংগাছ বা সংক্ৰমণ হ'ব পাৰে। সাৱধানতা অৰ্থাৎ এনেধৰণৰ বেমাৰৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব পাৰি। প্ৰথমতে হৈছে কেৱল উতলাই লোৱা বা বিশুদ্ধ পানী খাব। হাত চাবোনেৰে ভালদৰে ধুব। বানপানীত ডুবি থকা খাদ্য নাখাব। আঁঠুৱা ব্যৱহাৰ কৰিব। জ্বৰ, বমি, ডায়েৰিয়া বা ছালৰ সমস্যা দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল'ব। তো বন্ধুসকল, আজি আপোনালোকে নিশ্চয় জানিলে যে বানপানী শেষ হোৱাৰ পিছত কেনেধৰণৰ বেমাৰবিলাক হ'ব পাৰে আৰু এই বেমাৰবিলাকৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব পাৰি। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।